নমো কৃষ্ণদেৱ পাপী বুলি কৰোঁ হে মুকমৰ নুবুলয় পতিত পাৱন জানি আপোনাক আপুনি গল্লু বিক্ৰয় নমো হৰিপদ পংকজ যুগল বিমল হুকসাগৰ অনাদি অনন্ত সন্ত সদাইব ভগৱন্ত ভয়হৰ মোহ মায়াৰাগ মদমলকাম দম্ভ দেখো আদি ভাৱ যি গুৰু জনত ইহব নাথাকে প্ৰণাম কাষণ পাওঁ বোলে প্ৰণাম সেই প্ৰভু আপোনাক শ্ৰী চৈতন্যমূৰ্তি বিষ্ণু বৈষ্ণৱ বৈকুণ্ঠৰ পাৰিষদ ভগৱন্ত তথা দুজনা গুৰুৰ একান্ত সেৱক ভকত ভাগৱত আপোনাক আজি অনুষ্ঠানলৈ সেও কি সমস্তে আনিব লাগিছিলে ক্ষীৰে কন্ধে তুলি আহিছে আপোনাক 2 পাও চলি 2 পাওৰ মূল্য দিবৰ চাৰি আপোনাকৰ চৰণৰ 1 পাওৰ মূল্য দিবৰ আমাৰ শক্তি সমৰ্থন হোৱা নাই ওপৰৰ বোলে টিম নাই তলুৱাখন নাই বাইকে বচনে সুধিবৰ শক্তি সমৰ্থ আমাৰ হোৱা নাই মাত্ৰ আপোনাক নিমন্ত্ৰণ কৰি আনি এই অনুষ্ঠান ভাগৰ কাৰণে আজি মেৰটিলি চাংমাই গাঁৱৰ এই নামঘৰতে আপোনাক
আপোনালোকক একোখনি তিৰ্ণাসনত উপবিষ্ট কৰাই আমাৰ সমস্ত তিনিওজনা নামঘৰ অৰ্থাৎ আপোনালোক জানিয়ে আছে মেৰপিলি চাংমাই নামচাং চাংমাই আৰু নপামচুক নামঘৰ অংশীদাৰসকলে প্ৰতি 3 বছৰৰ মূৰে মূৰে প্ৰথমতে ভাওনা প্ৰদৰ্শন কৰি আহিছিল আৰু ভাওনা প্ৰদৰ্শনৰ লগত সংগতি ৰাখি আজি 2 বছৰমানৰ আগৰে পৰাই শ্ৰীমদ ভাগৱত ভাগ প্ৰভু ভগত বৈষ্ণৱৰ মুখপদ্মৰ সন্তে শুনিবৰ কাৰণে সকলোৱে ইচ্ছা প্ৰকাশ কৰি আজিও এই কৰ্মভাগৰ কাৰণে আপোনালোকক যথাস্থানত বহুৱাই সকলোকে সেৱা জনাইছে। এই সেৱাত আপোনালোক সন্তুষ্ট হ'ব। আপোনালোক সন্তুষ্ট প্ৰভু ভগৱন্ত সন্তুষ্ট হয় আৰু প্ৰভু ভগৱন্ত সন্তুষ্ট হ'লে আমাৰ সমস্ত গাঁওবাসী সেৱকসকলে যি সৎ কামনাৰে সেৱা জনাইছে সেৱাৰ সম্পূৰ্ণ ফলবাসী হ'ব আৰু তেখেতসকলৰ মনৰ সৎবাঞ্ছিত আপোনালোকৰ জয় জয় আশীৰ্বাদৰ জৰিয়তে আশীষ প্ৰদান কৰিব এই প্ৰাৰ্থনা আৰু কৃষ্ণ কৃষ্ণ হৰে নমো ব্রাহ্মণ্য দেবায় গো ব্রাহ্মণ্য হিতায় চ জগদ্ধিত্রায় কৃষ্ণায় গোবিন্দায় নমো নম গোবিন্দায় নমো নম। ও হে প্রাণ বন্ধু কৃষ্ণ কৃপার ঠাকুর তনু এক কৰা দয়া মায়া হো কদূৰ জয় জয় কৃষ্ণ কৃপা ময় দুপতি তোমাৰ চৰণে মাগো অমূল্য ভগৱতী হে পৰমানন্দ কৃষ্ণ কি পাহিন্ধু ভকতি অমিয়াৰ মাগুৱে কবিন্দু ভকতি অমিয়াৰ মাগুৱে কবিন্দু। জয় যদুপতি যাদৱ হৰি তোমাৰ চৰণ হেলাগো শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি কাকতি কৰি আমাকো তোমাৰ সেৱা কৰিম কেনে কৰি আমাৰো ভকতি নাই দুখ ক্ষমা কৰা দুখানি চৰণে দিয়া পদতলে ঠাই বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৈব হৰি কৰিব মায়ক নিৰ্যান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ তোমাৰ মায়েৰে হৰি কপট গুণক ধৰি মুহি আছা আমাক সমলি গোসাই মায়া স্বামী তোমাৰ চৰণহে আমি ভজিলো হৈ জয় জয় বুলি তোমাৰ চৰণহে আমি ভজিলো হৈ জয় জয় বুলি আপোনাক ৰাজপতি জ্ঞাতিপতি ভকতপতি সাক্ষাৎ ঈশ্বৰ সাগৰ সমুদ্ৰ পাৰ আছে যদি আপোনাৰ হ'বত পাৰ নাই নেহে নপাৰ সাগৰ আপোনাৰ হ'বক এই দুপৰ বেলিকা আনিব লাগিছিলে কাণে কমতে হিৰে তুলি আহিছে দুটি পাও চলি দুটি পাও এটি মূল্য দিব নাই তলেও আসন নাই ওপৰেও টিং নাই বাইকে বচন সদিবৰ সন্মত নাই আপোনাৰ হ'বক আমন্ত্ৰণ কৰি আনি যিমতে চৰণত সেৱা বদনত গোৱা ৰিদিত পূজা আসন আৱৰণ দুটি নিবেদন কৰিব লাগিছিল সেইমতেও নাই মনীষৰ বুদ্ধিয়ে বাক্যৰে চলাই আনি তিনাখনত উপবিষ্ট কৰোৱাই এখনি ফলীয়া গোৱা দি আপ্ৰায়িত কৰি আপোনাৰ হ'বৰ জৰিয়তে স্থায়ী ভাগৱতৰ সন্মুখত এগছি গুৰু বন্দী গুৰু দেও নাম ভকতৰ দণ্ড অৰ্চনী সৈতে চাৰিটি টোপোলা উপকৰ্ণ দ্ৰব্যহঁতে এখনি নৈবেদ্যৰ ঠগিত সজাই পৰাই সেউকি সমস্তে নামতে শৰণাপন্ন হৈ গলাই বস্ত্ৰে বান্ধি দহুৱামণি গীতাঞ্জলি কৰি আপোনাৰ হ'বৰ শীতল চৰণৰ যোগেদি পূৰ্ণ কৃষ্ণ ভগৱন্তলৈকে লক্ষ্য কৰি সেৱা ভাগ অৰ্পণ কৰিছে বোলে দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ ভকতক ভজিলে ঘুচে কৰ্মজৰ
ভকত ভগন্ত মহাবলন্ত অন্ত নাই ৰজাক খাটিলে এক সুখ পায় আপোনাসক ভকত বৈষ্ণৱক খাটিলে সৰ্বসুখ পায় আজি আপোনাসৱক আমন্ত্ৰণ কৰি আনি সততে নিজ কামতে ভজিব লাগিছিল সকাম বুলি আহ্বান কৰিছোঁ সকাম কোনখিনি তেখেতলোকে জনাইছে আজি সমূহ ৰাইজ চাৰিটি নামঘৰ সমূহ ৰাইজে একত্ৰিত হৈ এই মেহবিলৰ হৰি গৃহতে বৈকুণ্ঠৰ কল্পতৰ শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান তিনিদিনীয়া কাৰ্যসূচীৰে প্ৰচাৰ পৰিচালনা কৰিবলৈ আগবাঢ়িছে তাৰ প্ৰাকখনত প্ৰভু ভগৱন্তৰ একাষাৰ পবিত্ৰ সিংহ নাম প্ৰকাশ কৰা মানকেৰে আপোনাসৱৰ যোগেদি পূৰ্ণকৃষ্ণ ভগৱন্তলৈকে লক্ষ্য কৰি সেৱা অৰ্পণ কৰিছে বলিৰ প্ৰসাদক প্ৰভু ভগৱন্তই যিমতে গ্ৰহণ কৰিলে তেমন স্বৰূপে দাসসকলৰ সেৱাকে দ্ৰব্যকে নিশ্চিত স্বৰূপে গ্ৰহণ কৰক কৰ্মকণ সম্পূৰ্ণ ফলভাগী কৰি নাম দিও গুৰুভকতৰ অভয় পথ তথা দি মহাপ্ৰভু গোবিন্দ কৃপা কৰক।